Hello guys, কেনে আছে আজি মই বৰ্তমান আছো আমাৰ হিংগ্ৰাপাৰাৰ টিউ নদীত চাওক টিউ নদীৰ আমাৰ প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পাইছে কি সুন্দৰ আৰু গাইজ আপোনালোকে চাই আছে স্মাৰ্ট ট্ৰেক ব্লগ আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত দেখিবলৈ পাইছে নদীত পানী অলপ বাঢ়িছে কাৰণ এতিয়া বৰ্তমান বাৰিষা বতৰ পানী অলপ অকণ বাঢ়ি আছে আৰু তাতে দাদাই আমাৰ গৰু লৈ গেল হয় দি এয়া চাওক এতিয়া মই ইয়াতে আকলা আকলি ইয়াতে ভূতো থাকিব পাৰে তো মই বেছি এইবিলাক বিশ্বাস নকৰোঁ তো বলক আকলা আকলি আৰম্ভ কৰি দিওঁ আজিৰ ভিডিঅ' আপোনালোকক এটা বস্তু দেখাবলৈ আহিছোঁ মই ইয়াতে বৰ্তমান এইবিলাক হৈছে আমাৰ পাপাৰ খেতি দেউতাৰ খেতি আৰু চাওক এইডাল হৈছে অমিতা এই অমিতাডাল এনেকুৱা কিছুমান ডাঙৰো আছে এইবিলাক সৰু এইবিলাক হৈছে মাকৈ ইয়াতে আছে এইবিলাক অমিতা এইটো আৰু চাওক এইটো এটা এইটো এইবিলাক চব হাইব্ৰিড কি নামটো নাজানো বাৰু ইয়াৰ কিবা প্ৰজাতি আছে এনেকুৱা হ'ব অমিতাটো লাগিছে মই বৰ্তমান হিংগ্ৰাপাৰাত আছোঁ মই মানে কোনো আমেৰিকাত নাই জাপানতো নাই তো গাইজ দুটা মই হিংগ্ৰাপাৰাতে দুটা লগ দেখা পালোঁ আৰু এইফালে নাগৰিকো আহিছে চাওক আপোনালোকে আৰু এই লগ দুটা দেখক চাওক বন্ধু দুটা মোৰ এইটা আৰু এয়া চাওক দে আপোনাৰ নামটো আৰু বীৰেন্দ্ৰ বৰ্মা আৰু এই প্ৰমোচন কৰিব আহিছে গাইজ দুটা ডাংকাটিক লাগাল পালোঁ মই আৰু এই ডাংকাটিতে কেৱল ভিডিঅ' বনাই মানে এতিয়া কি ক'ব হাই গাইস কি খবৰ আপোনালোকৰ ভাল আছে নে কমেন্ট কৰবা দি খবৰটো উৰিতে কমেন্ট কৰবা দিয়া আৰু তুই কি কবি আপোনালোকে আমাৰ ভিডিঅ' চাইনি যদি চাই লাইক কমেন্ট শেয়াৰ গটে কৰিব দিয়ক আৰু কো কি খবৰ আপোনালোকে আমাৰ ভিডিঅ' চাইনি মজা দেই আমাৰ খবৰ কি ধুনীয়া শান্তি জাগা নাও কিছুমান ডাংকাবাৰ খাই যায় আমি খাই যায় নালাগে আমাৰ গো ডাংকাটি নাই আমি চিনি আমাৰ গাঁৱত ইহঁত ফাইনালি আমি এটা দাদাক লগ পালোঁ এয়া আৰু হিৰক কি বুলি আছে আপোনাৰ চেনেলটো হিৰ' হ'লে আছাম এই ছাবস্ক্ৰাইব কৰোঁ গাইজ আৰু আজি আহিছে গুৱাহাটীত থাকে আৰু এই এটা ডাংকাটা চাওক গাইজ আপোনালোকৰ খবৰ কিয় হতা হে নাহি ये एसामिस चैनल है ऐसे निरुपमा शर्मा और दे एक्टिंग की करा कर सिमे डांगाती दिवा कहय मल्ला का सिमी कमे तोय आमा कबी की खाय डांगाती तोय ना ए मुरा हेडली तिमी मसाका ठेंगा करा कसर बा खसु दाय करा ना बला लिखा दिया हा कोया कथा को ए भाई कैसे दुटा আমার একজন নি এক্টর আকৌ কালি দেখি দিম বাৰু একদম ডাংগাটি আমাৰ গাঁও দেখাব নাই নাকি এই ডাংগাটিটো দেখো ডাংগাটি দেখো দেখছি না দাদা ডাংগাটিটো দেখো ये दो ডাংকাটি হে ডাংগাটি না ডাংকাটি কিবা কবি নেকি আপোনালোকে যা দুটা টিউশন করনি ৰব শুনব ভিডিঅ' যে মোক লাগি নহক এই কি জানে এই মোক মিছা কথা কৈ বদনাম কৈ থাকে গাঁওখানে কুট কুং অত কুট কুং তত কুট কুং হুঙ্গে রাখে গম পাইছি না মই না খুব বাতা না খুবই না আপনি এনে কিয় কৰে আপনি মই নকৰো না এনতে হস্তা কানে বাবা গম পাইছা এই কি কবা তাই হাস কৰে গম পাইছা না এ দাদা তো কব দক আপনি কিবা কব আপোনাক কিবা কৈছে ডাংগাটি হাম কৰি আছে আৰু কি কাম মই দেখ আপোনালোকে কি কবি আতে মুখখান নাই না কি কবা লাগিল তো তো নাই মুখখান বডানে সেলসেলাকে আছে আপোনালোকৰ হাজবেণ্ড দুটাক মাতব ইনকা কাজিয়া লাগিব মাৰামাৰি না পেনে হয় নাই মাই কি লাজ ন কথা কই তো কি ভিডিঅ'ত হয় কি কথা কবা সাসু গাইজ মাৰামাৰি লাগছি আৰু ভালটো মাছিয়া ও গাইজ লাগছি ইফালে লাগছি হবা দে বাবা হা আপোনালোকে ইনকা ছাগাল মাৰামাৰি নকৰব হাইও কি সকাল মানে কবা তাই মিছা থকা বলে খালত কাল লছি চাই মছ সাকাল কথা ঠাং খৰা কৰে আপনি এনে কিয় কৰে ছাগাল টাগাল আপনি কিয় মাৰে মই না মুৰু এ বাবা কেছ লাগি যাব ৰোগত বিচাৰি যাব ও আমাৰ সাকাল বিহু আগত বিহু পালন কৰো হয় না সাকাল গলো মিঠি না কাঠুৱাও কি তাই আৰু কিয় নকৰে ককছু গাইজ দুটা ইমান ডাঙৰ নহয় দক জিংকে ছাগালৰ দৰে বকি আছে ডাংগাটিয়ে একদম সাকাল লোক পাইছে আমি মান এই ৰস্ত অকস্মাতে আমি দেখা পালোঁ যে কি চাওক এই বম এই দুটা তিনিটা গালবাৰ দুটা বম ডাঙৰ এটা সৰু কোনটো খাব আপোনালোকে কমেণ্ট কৰি সোনকালে জনাওক প্ৰথমটো 1 নম্বৰ চাব এইটো 2 নম্বৰ এইটো 3 নম্বৰ গাইজ কোনটো খাব কমেণ্ট কৰি জনাওক এই পালোঁ তো গাইজ আজি ইমানে আৰু ভিডিঅ'টো আৰু
বাই বাই আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আৰু লাষ্টত শেষত আপোনালোকে এই ফুল চাওক কেনে লাগছে মজা ফুল গাইছ কমেণ্ট কৰিব কি নামটো কি এই ফুলপাহৰ